गिबियावनो खुलुमबाय रायजो राजा नोंथांमोननिसिम आं दा बे समाव दंफैयो बिजनि लक्ष्मी मन्दिराव ना दिनैहाय 16 तारिख अक्ट'बरनि दिनै बिजनि लक्ष्मी मेलाया अपेनिं जानो थांगासिनो दङ नोंथांमोना भिडिअखौ जोबजासिम नायलांबानो जाबाय आरो जिथुनाखि लक्ष्मी मेला बेखौ अपेनिं खालामगोन जोंहा BTR नि मानगोनां रायजो सभानि MP जोंहा मानगोनां सार रंगवरा नार्जारी बिथाङा दायो माने मोनफैबायानो दा नोंथांमोना भिडिअखौ नायलांबानो मिथिसिगोन आरो ना दिनै फाइनालि जोबोद समायना महराव जाबाय जोंहा बिजनीनि लक्ष्मी मन्दिरा नोंथांमोना डिटेल्स नायलांबानो बुजिगोन आरो राज्य साংসদ सम्मानीय रंगवरा नार्जारी देव আমি সকলোৰে সহযোগিতা আমি কামনা কৰিছো নৱনিৰ্মিত লক্ষ্মী মন্দিৰটো উদ্বোধন কৰি গৈছিলে আৰু আমাৰ মা লক্ষ্মীৰ প্ৰাণ প্ৰতিষ্ঠা কৰি গৈছিলে আজি আমাৰ সাংসদ ৰাজ্যসভাৰ সাংসদ ৰংগৱৰা নাৰ্জাৰী আমাৰ মাজত উপস্থিত হৈছিল আমাৰ EM আছে ঠিক তেনেকৈ আমি বিভিন্ন আমাৰ ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন দল সংগঠনৰ যিসকল ব্যক্তি আছে আমাৰ ইয়াতে সেই আজি বিহু কৰিছে সকলোৱে মাৰ ওচৰত আশীষ লৈছে আপোনালোকৰ জৰিয়তে মই গোটেই বিজনীবাসীক মই অনুৰোধ কৰিম যে আমাৰ এই যি লক্ষ্মী পূজাৰ ঐতিহাসিক পূজা আৰু মেলা এই মেলাত আহি সকলোৱে যাতে সহায় সহযোগ আগবঢ়ায় কাৰণ
অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা অসমৰ পশ্চিমবংগ বিভিন্ন ঠাইৰ পৰা এই মেলা উপভোগ কৰিবলৈ আহে ইতিমধ্যে আপোনালোকে দেখিছে যে তো नोंथांमोना दायो नायनानै लादो मन्दिरखौ आं नोंथांमोननो दिन्थिनोसै फाइनालि जोबोद समायना जाबाय जा बिजनीनि लक्ष्मी मन्दिरा दायो आं नोंथांमोननो दिन्थिगोन नोंथांमोना एकदम पुरा नायलाङोब्लानो नोंथांमोना माबायदि समायना बेखौ नोंथांमोना नुजोबगोन आङो उनथिंबो नोंथांमोननो दिन्थिगोन गिदिंनानै सारिय'फाले दिन्थिगोन नोंथांमोना नायबानो जाबाय मा दङ ना होमबा नायदो नोंथांमोना फाइनालि आं जोबोद गोजोननाय मोनदों दिनैहाय फैनानै आरो फाइनालि जोबोद समायना एकदमबारे फाइनालि दायो बिजनीनि लक्ष्मी मेलाया अपेनिं जाबाय दा नोंथांमोना भिडिअखौ नायलांदो भिडिअ गोलाव जागोन अब्लाबो नोंथांमोना नायलाङोब्लासो नुगोन आरो ना डिटेल्स तो नोंथांमोना नायलांबाय थाबानो जाबाय नङा होमबा जोबजासिम आरो मोजां मोनोब्ला लाइक खालामदो शेयार खालामदो आरो फल' खालामना होबानो जाबाय साबस्क्राइब खालामना होबानो जाबाय नङा होमबा चेनेलखौ Halo. আমার পূজা কমিটির প্রমুখ বিষয়ববীয়া আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ ইতিমধ্যে আজি 133 সংখ্যক বিজনেছ লক্ষ্মী পূজাৰ মেলাখন উদ্বোধন কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ বিদ্যালয়ৰ প্ৰধান শ্ৰীযুত প্ৰমোদ ডাঙৰীয়া তেখেতৰ ব্যক্তিগত শাৰীৰিক অসুবিধাৰ বাবে তেখেতৰ পৰিৱৰ্তে তেখেতৰ এজন প্ৰতিনিধি সন্মানীয় ৰঙগড়া নাৰ্জাৰী সাংসদ ৰাজ্যসভা তেখেত আহি আছে এজনৰ পৰা তেখেত ওলাইছে সেয়ে আমি ভক্তবান ৰাইজৰ লগতে আমাৰ কৰ্মকৰ্তাসকল আমি মঞ্চৰ সন্মুখত সকলোকে আহিবলৈ অনুৰোধ কৰিছোঁ আমি দেউৰীসকলক আমাৰ আদৰি আমাৰ কাৰণে যিখিনি সামগ্ৰী সেইখিনি গেটত লৈ যাবলৈ অনুৰোধ কৰিছোঁ আয়তীসকল ভলণ্টিয়াৰসকলক গেটৰ সন্মুখেৰে দুয়োটাকে থিয় হোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ ভলণ্টিয়াৰ গেটৰ দুইফালে হ্যালো পূজা মণ্ডপের ভিতর যেমন দর্শনার্থী বাইক আর সাইকেল লাগিছে এই বাইক আর সাইকেলসমূহ আপোনালোকে আমি অর্ডার কৰিছোঁ বাইক আর সাইকেল যেমন দর্শনার্থী বাইক আর সাইকেল লাগিছে সেইসমূহ আপোনালোকে আমি অর্ডার কৰিছোঁ আমাৰ মূল গেটৰ পৰা যিখিনি বাইক আৰু সাইকেল আছে সেইখিনি আপোনালোকে আমি অৰ্ডাৰ কৰিছোঁ আমাৰ অতিথি আহি আছে